আজি মাজবাদ বাসীৰ বাবে খুবেই ভাল খবৰ। মাজবাদৰ পৰা তেজপুৰ আমাৰ খুব অহা যোৱা চলি থাকে। শিক্ষাৰ কাৰণে যায়, বজাৰৰ কাৰণে যায়, আৰু বিশেষ কৰি আমাৰ মেডিকেল পাৰপাছত যায়। তাৰ কাৰণে বহুত ব্যক্তিসকলে কৈছিল যে ইয়াত বাছ সেৱা দিব লাগে। তো আজি এই শুভ কামটো আমি উদ্বোধন কৰিবৰ বাবে আমি আমাৰ অতিকে চৰ্দাৰ হাগ্ৰামা মহিলা ছাৰক আমি মাতি লৈ আহিছো, আৰু আমাৰ অসমৰ মন্ত্ৰী সন্মানীয় জয়ন্ত মল্ল বৰা ডাঙৰীয়াক লৈ আহিছো। আৰু আজিৰ যি বাছ সেৱা এইটো ভালকে চলক তাকে কামনা কৰিছো। মাজবাদৰ সকলো ৰাইজ তেজপুৰলৈকে অহা যোৱা সুবিধাটো ভাল হওক তাকে মই কামনা কৰিছো।